ঘৃণাক প্ৰেমলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা, কিন্তু প্ৰেমক কেতিয়াও ঘৃণালৈ পৰিৱৰ্তন নকৰিবা। মৌন হৈ থকাটো বৰ ভাল কথা, কিন্তু এনেকৈ মৌন হৈ থাকি কি লাভ, যিয়ে আপোনাৰ অস্তিত্বকে নাইকিয়া কৰি দিয়ে। মৌন আপোনাৰ শক্তি আৰু আপোনাৰ দুৰ্বলতা, গতিকে আপুনি মনত ৰাখিব লাগে, কেতিয়া মৌন হৈ থাকিব লাগে আৰু কেতিয়া নালাগে। কেতিয়াবা আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ যে ভুল নকৰাকৈও আমি ক্ষমা বিচাৰিব লগা হয়, কাৰণ সেই সময়ত ভুলটো নাচাওঁ, আমি সম্বন্ধটোহে চাওঁ। সেই মৰমৰ সম্বন্ধটো কেতিয়াও ভাঙি নাযায়। আজি ল'ৰাৰ বিষয়ে এটি কথা কওঁ। যি ল'ৰাই বহু কথা কয় আৰু সদায় হাঁহি থাকে, আচলতে তেওঁ তেতিয়া অকলশৰীয়া হৈ থাকে আৰু বহুত কান্দে। এয়া অপ্ৰিয় হ'লেও সত্য। এই তিনিটা কাৰণত আপোনাৰ জীৱনটো ধ্বংস হ'ব পাৰে। সেইবাবে এই তিনিটা কথাৰ পৰা সদায় আঁতৰি থাকিব। প্ৰথম, প্ৰেম সদায় ভাবি চিন্তি কৰিব, কাৰণ আৰম্ভণিত সকলোৱে আজীৱন প্ৰেমৰ প্ৰতিশ্ৰুতি দিয়ে, লগৰী হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়ে, আৰু পিছত আপোনাক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। দ্বিতীয়, নিজৰ চিক্ৰেট নিজৰ লগত ৰাখা। যদি বেলেগক কৈ দিয়া তেন্তে সেয়া চিক্ৰেট হৈ নাথাকিব। আৰু তৃতীয়, প্ৰেমৰ বাবে যিসকলে পিতৃ মাতৃক ভুল বুজে, তেওঁক কোনেও এই পৃথিৱীত বচাব নোৱাৰে।